ফেচবুকত কি হৈছে এপলে ফেচবুকৰ লগত কিয় এনেকুৱা কৰিলে আৰু ভৱিষ্যতে ফেচবুকে এনেদৰে এপলৰ লগত কম্পিটিশন কৰিব পাৰিব নে নোৱাৰে তো নমস্কাৰ পুনৰ আহিলো মই এটা নতুন ভিডিও লৈ আৰু আপোনালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো তো আজি আমি আলোচনা কৰিম এপল আৰু ফেচবুকৰ মাজত আসলতে কি হৈছে কিয় ফেচবুকে ইমান বেছি লোকচানত পৰিব লগা হ'ল আৰু ফেচবুকৰ এতিয়া ভৱিষ্যত কি হ'ব তো বলক দেৰি নকৰি সোনকালে ভিডিওটো ষ্টাৰ্ট কৰো ফেচবুক আৰু এপলৰ মাজত হোৱা এই মহাযুদ্ধখনৰ কথা আমি জানিবলৈ যোৱাৰ আগতে আমি কেইটামান কথা জানিব লাগিব যে ফেচবুকে ইনকাম কৰ পৰা কৰে কিয়নো আপুনি বা মই ফেচবুক ইউজ কৰাৰ বাবদ ফেচবুককটো পইচা দিব নালাগে অৰ্থাৎ ফেচবুকে ইউজাৰখিনিৰ পৰা কোনো ধৰণৰ পইচা নাপায় তেন্তে ফেচবুকে ইমান ডাঙৰ বিলিয়ন ইনকাম কৰ পৰা কৰিব পাৰে সো ফেচবুকে ইনকাম কৰে ডাঙৰ এডভাৰটাইজ কোম্পানীখিনিৰ পৰা ফেচবুকৰ ওচৰত বহুত ডাঙৰ এনেকুৱা এডভাৰটাইজাৰ আছে যিসকলে নিজৰ কোম্পানী বা নিজৰ প্ৰডাক্টৰ বিভিন্ন ধৰণৰ এড চলায় আৰু ফেচবুকে এই এডভাৰটাইজাৰখিনিৰ পৰাই নিজৰ ইনকাম কৰে ধৰি লওক এটা কোম্পানীয়ে ফেচবুকৰ ওচৰত আহি ক'লে যে আমাৰ কেইটামান কাপোৰ আৰু এনেকুৱা জোতাৰ কিছুমান প্ৰডাক্ট আছে আৰু আপুনি আমাৰ কোম্পানীৰ এটা এড চলাই দিয়ক আৰু আমাৰ এই কাপোৰ বা জোতাৰ যিখিনি প্ৰডাক্ট আছে এইখিনিৰ এডটো সেইখিনি মানুহক দেখাব যিখিনি মানুহে বিভিন্ন মিছো বা ফ্লিপকাৰ্ট এনেকুৱা ধৰণৰ যিখিনি প্লেটফৰ্ম আছে তাত কাপোৰ বা জোতা এনেকুৱা ধৰণৰ কিছুমান প্ৰডাক্ট চাৰ্চ কৰি থাকে আৰু ফেচবুকৰ ওচৰত গোটেই পৃথিৱীৰ মানুহৰ ডাটা আছে কোনে কাপোৰ কিনি ভাল পায় কোনে জোতা কিনি ভাল পায় কোনে গাড়ী কিনি ভাল পায় কোনে শ্বপিং কৰি ভাল পায় কোনে মোবাইল কিনি ভাল পায় এই সকলোখিনি ডাটা ফেচবুকৰ ওচৰত ইতিমধ্যে জমা আছে আৰু তেনেকুৱা কোম্পানীৰ সেই এডভাৰটাইজখিনি তেনেকুৱা পাৰ্টিকুলাৰ যাৰ য'ত ইণ্টাৰেষ্ট আছে তেনেকুৱা পাৰ্টিকুলাৰ মানুহৰ হাতত সেই এডভাৰটাইজখিনি ফেচবুকে দেখাই দিয়ে আৰু ফেচবুকে নিজৰ এই প্লেটফৰ্মখনত এড চলোৱাৰ বিনিময়ত সেই এডভাৰটাইজাৰ কোম্পানীখিনিৰ পৰা ৰেভিনিউ আৰ্ণ কৰে আৰু ফেচবুকে এনেকৈ বিলিয়ন টকাৰ ইনকাম কৰে এইখিনিলৈকে চব ঠিক আছিল কিন্তু এইখিনিতে এণ্ট্ৰি মাৰিলে এপলে কৈছে যে নহ'ব ভাই আমিতো আমাৰ গ্ৰাহকৰ প্ৰাইভেচি আৰু ইনফৰমেশ্যনৰ ওপৰতেই সকলোতকৈ বেছি গুৰুত্ব দিওঁ আৰু গ্ৰাহকে আমাৰ আইফোন চলাই এইটো কাৰণে যে তেওঁলোকৰ নিজৰ প্ৰাইভেচি আৰু ইনফৰমেশ্যনৰ ওপৰত বেছিকৈ চিন্তা আছে আৰু আমাৰ আইফোন ইউজাৰসকলৰ কিহৰ ওপৰত ইণ্টাৰেষ্ট আছে কিহৰ ওপৰত ইণ্টাৰেষ্ট নাই আৰু তেওঁলোকে কি বস্তু কিনিবলৈ বিচাৰে কি বস্তু কিনিবলৈ নিবিচাৰে আৰু তেওঁলোকৰ ডাটা প্ৰাইভেচি আৰু ইনফৰমেশ্যন আমি বেলেগ কাকো জানিবলৈ দিব নোৱাৰো এপলে কৈছে যে ফেচবুকে কাৰ ডাটা আৰু কাৰ ইনফৰমেশ্যন ইউজ কৰি থাকক তাত আমাৰ কোনো আপত্তি নাই কিন্তু যদি আইফোন ইউজাৰসকলৰ কথা আহি পৰিব তেতিয়াহ'লে আমাৰ গ্ৰাহকক আপুনি তেওঁলোকৰ ডাটা আৰু তেওঁলোকৰ প্ৰাইভেচি কাৰোবাক দেখুৱাৰ আগত আপুনি আমাৰ গ্ৰাহকক এবাৰ সুধি ল'ব লাগিব আৰু তেওঁৰ পৰা পাৰমিশ্যন লৈহে আপুনি তেওঁলোকৰ ডাটা আনক শ্বেয়াৰ কৰিব পাৰিব আৰু এপলে নিজৰ যি এতিয়া iOS আপডেট কৰিলে যি iOS 14.5 তাত এটা নতুনকৈ আপডেট আহিলে যে এপ ট্ৰেকিং ট্ৰান্সপাৰেন্সি ফ্ৰেমৱৰ্ক আৰু এই আপডেট কৰাৰ পিছত আৰু যদি আপুনি নতুনকৈ আইফোন 14 কিনে তেতিয়াহ'লে আপুনি ফেচবুক অন কৰাৰ আগত আপোনালৈ এটা অপশ্যন আহিব যে আপুনি নিজৰ প্ৰাইভেচি নিজৰ ডাটা নিজৰ ইনফৰমেশ্যন শ্বেয়াৰ কৰিব বিচাৰে নেকি বা ফেচবুকক ইউজ কৰিব দিব বিচাৰে নেকি এতিয়া কথাটো হ'ল 90% মানুহে নিজৰ প্ৰাইভেচি আৰু নিজৰ ইনফৰমেশ্যন কেতিয়াও আনক জানিবলৈ দিবলৈ নিবিচাৰে অবভিয়াছলি কোনো মানুহে নিবিচাৰে যে নিজৰ প্ৰাইভেচি আৰু নিজৰ ইনফৰমেশ্যন কোনোবাই ট্ৰেক কৰি থকাটো তো যিমানবোৰ আইফোন ইউজাৰ আছিলে সকলোৰে হাতত এতিয়া আহি গ'ল এইটো অপশ্যন আৰু সকলোৱে এই অপশ্যনটোত নো কৰি দিছে আৰু যেতিয়া আইফোন ইউজাৰখিনিয়ে নো কৰি দিলে তেতিয়াহ'লে ফেচবুকৰ ওচৰত আইফোন ইউজাৰখিনিৰ ডাটা নাইকিয়া হৈ গ'ল বিভিন্ন কোম্পানীখিনিক আৰু বিভিন্ন এডভাৰটাইজাৰ কোম্পানীখিনিক দেখুৱাবৰ বাবে কিন্তু অনলি এপল ইউজাৰ্ছখিনি বাকীখিনি মতলব নাই বাকীখিনি তেওঁলোকে দেখাব পাৰে এইখিনিতে এটা কথা আছে যে আইফোন ইউজাৰসকলহে এনেকুৱা মানুহ যিসকলে নেকি বহুত বেছি খৰচ কৰি ভাল পায় বহুত বেছি শ্বপিং কৰি ভাল পায় আৰু বহুত জেগাত তেওঁলোকে ইনভেষ্ট কৰিব বিচাৰে কিয়নো আইফোন ইউজাৰসকলেই হৈছে সকলোতকৈ ধনী মানুহ তেওঁলোকে নিজৰ চখ পুৰাবলৈ বিভিন্ন ধৰণৰ শ্বপিং বিভিন্ন ধৰণৰ খৰচ কৰিব বিচাৰে আৰু যদি ফেচবুকে এতিয়া এই মানুহখিনিৰ ডাটাই ট্ৰেক কৰিব নোৱাৰে তেতিয়াহ'লে বিভিন্ন কোম্পানীখিনি কিয় আহিব ফেচবুকৰ ওচৰলৈ কিয়নো কোম্পানীখিনিৰ মেইনলি টাৰ্গেটেড মানুহ হৈছে সেইখিনি যিখিনি মানুহ বহুত বেছি এক্সপেঞ্চিভ হয় চাওক ফেচবুকে এড দেখাব নোৱাৰিব এনেকুৱা নহয় কিন্তু কথাটো অলপ খেলি মেলি হৈ যাব চাপ'জ ধৰি লওক কোনোবা এগৰাকী হাউচৱাইফ হয় আৰু তেখেতক যদি ছফ্টৱেৰ বা ডিজাইনৰ কিবা এডভাৰটাইজ আহি যায় তেওঁ কি কৰিব চাপ'জ ধৰি লওক কোনোবা এগৰাকী মোবাইল ভাল পায় বা মোবাইল শ্বপিং কৰি ভাল পায় বা কাপোৰ কানি শ্বপিং কৰি ভাল পায় তেওঁ যদি কিবা জব প্ৰফাইলৰ যদি কিবা এডভাৰটাইজমেণ্ট আহি যায় তেওঁ কি কৰিব সেইখিনি তো এই গোটেইখিনি চিষ্টেমটো খেলি মেলি হৈ যাব ফেচবুকে নিৰ্দিষ্ট মানুহক নিৰ্দিষ্ট যি পাৰ্চনেলাইজ এড সেইখিনি দেখাব নোৱাৰিব চ' কোম্পানীবোৰে তাতহে ইনভেষ্ট কৰিব য'ত তেওঁলোকৰ প্ৰফিট হ'ব য'ত তেওঁলোকৰ নিজৰ পাৰ্টিকুলাৰ তেওঁলোকৰ অডিয়েঞ্চে নাই তেতিয়াহ'লে তেওঁলোকেতো তাত নিজৰ এড নচলাব চ' এপলৰ এই যিটো আপডেট আহিলে এই আপডেটটো অহাৰ পিছত ফেচবুকৰ ইনকামত এটা ডাঙৰ জাটকা লাগিলে কিন্তু এটা কথা আমি চাব লাগিব যে এই ফেচবুক আৰু এপল যি ডাঙৰ কোম্পানী আছে এই কোম্পানী দুটাৰ মাজত হোৱা যুদ্ধখনৰ কাৰণে এই সৰু যিখিনি বিজনেছমেন আছে এই সৰু যিখিনি
যিখিনি কোম্পানী আছে এই সৰু সৰু কোম্পানীখিনি এতিয়া বৰ্তমান বিপদত পৰিছে কাৰণ তাহাঁতিও কম খৰচত নিজৰ এতিয়া এড দেখাব নোৱাৰা হ'ব ডাঙৰ ডাঙৰ যিখিনি কোম্পানী আছে সেইখিনি বাৰু যেনেকৈ নহওক বাছি যাব তেওঁলোক কিয়নো তেওঁলোকে এডভাৰটাইজিঙৰ নামত বহুত বেছি এমাউণ্ট খৰচ কৰে আৰু তেওঁলোকৰ এনেকুৱা এক্সট্ৰা ধেৰ অপশ্যন আছে যে তেওঁলোকে বিভিন্ন ধৰণে এডভাৰটাইজ কৰিব পাৰিব কিন্তু সৰু সৰু যিখিনি বিজনেছ আছে এই সৰু সৰু স্মল যিখিনি বিজনেছ ষ্টাৰ্ট কৰিবলৈ লৈছে বা চলাই আছে এখন কফি শ্বপ হওক এখন কিবা কাপোৰৰ দোকান হওক এখন জোতাৰ দোকান হওক এই সৰু সৰু যিখিনি স্মল বিজনেছ আছে এই বিজনেছখিনি এতিয়া আহি ফচি গৈছে আৰু এতিয়া আমাক লাগে যে এপলে ভাল কৰিলে নে বেয়া কৰিলে হয়তো কোনোবাই ভাবিব পাৰে যে এপলে নিজৰ গ্ৰাহকৰ কেয়াৰ কৰে নিজৰ গ্ৰাহকৰ প্ৰাইভেচি ইনফৰমেশ্যনৰ ওপৰত বহুত বেছি গুৰুত্ব দিয়ে আৰু আইফোন ইউজাৰখিনিৰ কথা বহুত বেছি চিন্তা কৰে কিন্তু এনেকুৱা নহয় এই ডাঙৰ ডাঙৰ কোম্পানীখিনিয়ে যি কৰে কেৱল নিজৰ ফাইদা উঠাবৰ বাবেহে কৰে আৰু জানিব পৰা মতে এপলে খুব সোনকালে এনেকুৱা এখন প্লেটফৰ্ম আনিবলৈ গৈ আছে সো আমি ভৱিষ্যতে এইটো দেখিবলৈ পাম যে এপলে এনেকুৱা ধৰণৰ কি প্লেটফৰ্ম অনাৰ কথা চিন্তা কৰিছে আৰু আমি এইটো দেখিবলৈ পাম যে ফেচবুকে এই যিটো সিচুৱেশ্যনটোৰ পৰা কেনেকৈ অভাৰকাম কৰি ওলাই আহিব পাৰে আৰু কেনেকৈ এই কম্পিটিশ্যনটোত আগবাঢ়িব পাৰিব সো আজিৰ ভিডিঅ'টোত মোৰ আলোচনা কৰিবলগীয়া কথা এইখিনি আছিলে আৰু আপোনালোকে এই সম্পূৰ্ণ ঘটনাটোৰ সন্দৰ্ভত কি ভাবে আপোনালোকৰ মতামতখিনি জনাব যে ফেচবুক শুদ্ধ নে এপল শুদ্ধ নে দুইটাই অশুদ্ধ যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্টত আপোনালোকৰ নিজৰ মতামত জনাবলৈ নাপাহৰিব আৰু লগতে মোৰ এই চেনেলটো এনেকুৱা নতুন নতুন ভিডিঅ'ছ পাই থাকিবলৈ ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই পুনৰ লগ পাম আন এটা নতুন ভিডিঅ'ত